নমস্কাৰ, এইটো হৈছে যোৱাকালিৰ ভিডিঅ'। আমি যোৱাকালি নামঘৰত এখন শৰাই আগবঢ়াইছিলোঁ, যিহেতু এইবাৰ আমাৰ প্ৰথম গাঁৱত নামঘৰ লোৱা হৈছে আৰু বিয়াৰ পাছতো এয়া প্ৰথমবাৰ আমি নামঘৰ যাম। সেইকাৰণে ভাবিছোঁ এখন শৰাই আগবঢ়াওঁ, যাৰ কাৰণে মায়ে পায়স বনাই লৈছে আৰু কেঁচা মিঠৈ বনাই লৈছে। আৰু নামঘৰৰ শৰাইখন ভালদৰে সজাই লৈ এয়া আমিও গা পা ধুই ওলালোঁ নামঘৰলৈ বুলি। লগতে লৈ লৈছোঁ ভকতসকলক চাহ দিবলৈ বুলি মিঠাই আৰু পিঠা লৈ লৈছোঁ। আৰু এয়া সোনকালেই গৈছোঁ অলপ, যিহেতু আমাৰ ঘৰৰ পৰা নাম আগবঢ়োৱা হৈছেতো, শৰাই আগবঢ়োৱা হৈছে। সেইকাৰণে মাহঁত আৰু খুৰীয়ে সোনকালে কোনো নাহোঁতে নামঘৰটো চাফা কৰি লৈছে। পাছত আমি দুইজনে মিলি চাকি জ্বলালোঁ আৰু তিনিওজনে সেৱা ল'লোঁ, যিহেতু সেৱা লৈ কৈছোঁ আৰু এই নামঘৰটো আজিৰ পৰা আমি লৈছোঁ বুলি। আৰু এয়া আমাৰ ভকত। ইমানেই আছিলে আজিৰ ভিডিঅ'। লগ পাম অন্য এটি ভিডিঅ'ত। বাই বাই।